নমস্কাৰ, মই তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই মাছৰ এটা ৰেচিপি বনাম। আহক মোৰ কিটচেনলৈ মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই জাতিলাওৰ পাতত মাছ টোপোলা কৰি ভাপত দিম। তাৰ বাবে মই মাছ 4 পিচ, নহৰু 2 পিচ কৰি লৈছোঁ, 2 ইঞ্চি জোখৰ দুডোখৰ আধা পিচ কৰি লৈছোঁ, জলকীয়া 5টা, ধনিয়া পাত সজাবৰ বাবে আৰু মিঠাতেল অলপমান। এইখিনিয়ে মোৰ মাছৰ বাবে বনাবলগীয়া উপকৰণ। এতিয়া মই মাছখিনি হালধি 1 চামুচ, নিমখ 1 চামুচ, নহৰুৰ পেষ্ট, আদাৰ পেষ্ট, জলকীয়া আৰু মিঠাতেল দিলোঁ, ধনিয়াৰ পাতো 2টামান দিলোঁ। এতিয়া মই এইখিনি সানিম। মাছখিনি মোৰ এনেদৰে সানি ল'লোঁ। এতিয়া এই মাছখিনি মই টোপোলা কৰিম। এতিয়া মই মাছখিনি টোপোলা কৰিলোঁ। এডোখৰ মাছ মই এনেদৰে 2টা পাত দি বান্ধি ল'লোঁ। এতিয়া মই টোপলিটো এনেদৰে কৰিম। এই এটা টোপলি হৈ গ'ল। এইবাৰ মই এইটো এটা টোপলি কৰিম। এইবাৰ এনেদৰে টোপোলাটো বান্ধি দিলোঁ। টোপোলা মোৰ 2টা হৈ গ'ল। মাছ বেছি হ'লে আপোনালোকে টোপোলাটো অলপ বেলেগ ধৰণেও বান্ধিব পাৰে। তেতিয়াহ'লে আপুনি মাছ যদি বেছিকৈ থাকে 2-3 পিচ, তেতিয়াহ'লে টোপোলাটো আপোনালোকে এনেধৰণে বান্ধি ল'ব পাৰে। এতিয়া মোৰ মাছৰ টোপোলা ৰেডি হ'ল। এতিয়া মই টিফিন বাতিটোত মাছখিনি দি মাছখিনি ভাপত দিওঁ। পানীখিনি মোৰ গৰম হৈ আহিছে। এতিয়া মই ষ্টেণ্ডত বহাই দি এনেদৰে টিফিনটোত দি দিলোঁ। এতিয়া মাছখিনি মই আধা ঘণ্টামান সময় বইল কৰিম। এতিয়া মোৰ জাতিলাওৰ পাতত ভাপত দি বনোৱা মাছ ৰেডি। এই মাছখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি মাছখিনি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম।